হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। আজিও আপোনালোকলৈ মই নিউ কালেকশ্যন চাদৰ মেখেলা দিছোঁ। আপোনালোকে পচন্দ কৰি ল'ব পাৰে। এইযোৰ দেখিছেনে? এইযোৰ খুব ধুনীয়া চাদৰ মেখেলা। বৰহা বাই পিন্ধিছে, খুব ধুনীয়াই লাগিছে। আপোনালোকৰ যদি পচন্দ লাগে মই দিয়া চাদৰ মেখেলাৰ ভিতৰত স্ক্ৰীনশ্বট মাৰি মই দিয়া হোৱাটছআপ নম্বৰত আপোনালোকে অৰ্ডাৰ দি ল'ব পাৰে। অতি কম মূল্যতে পাব চাদৰ মেখেলাবিলাক। এইযোৰ কপাৰ গুণাত হয়, পিন্ধিবলৈ বহুতেই কমফৰ্টেবল হয়। এইযোৰো কপাৰ গুণতে বনোৱা। ফিনিচিং খুব ধুনীয়া হয়। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত পঠিয়াই দিব, এড্ৰেছ দি পেলাই। তেতিয়া আপোনালোকে ল'ব পাৰিব। এতিয়া বিয়াৰ ছিজন লগতে আহি আছে আমাৰ সৰস্বতী পূজা। আপোনালোকে কিয় নোলোৱাকৈ থাকে? লৈ লওক, পিন্ধিবলৈ ভালেই পাব। এয়া হ'ল AC কটন, পিন্ধিবলৈ খুবেই ধুনীয়া আৰু খুব কম দামতে এতিয়া দি আছে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। একেবাৰে নাপালে জয় আই অসম।